নমস্কাৰ প্ৰিয় দৰ্শক, নুপুৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ সৰিয়হ দিয়া মাছ। ইয়াৰ বাবে মই লৈছোঁ ছজনী মাছ। মাছকেইজনী ভালদৰে নিমখ হালধি সানি ল'লোঁ। এতিয়া মাছকেইজনী ভজা হৈ গ'ল। আন এখন কেৰাহীত তেল অকণ দি গৰম হ'বলৈ দিলোঁ। তেল গৰম হ'লত এচামুচমান গোটা জিৰা দিছোঁ, গোটা পিঁয়াজ, এতিয়া ভালদৰে লৰাই লৈছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱা মানে মই আন এফালে বাতি এটাতে এচামুচ জলকীয়া গুড়ি, এচামুচ জিৰা গুড়ি, এচামুচ ধনিয়া গুড়ি আৰু পানী অকণ দি মিশ্ৰণ তৈয়াৰ কৰি লৈছোঁ। পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। ইয়াতে মই 4টামান কেঁচা জলকীয়া দিছোঁ, লগতে মিশ্ৰণখিনি দিছোঁ। এতিয়া অকণমান লৰাই দিছোঁ। পিঁয়াজখিনি অকণমান গলি যোৱা হ'লত চাৰি চামুচমান সৰিয়হ বটা। মই সৰিয়হখিনি বৰ বেছি মিহি কৰি লোৱা নাই। এইদৰে অলপ দেৰি ভাজি লৈ নি পানী অকণ দি নিমখ এচামুচ দি আকৌ অকণমান দেৰি উতলাকৈ সিজাই ল'লোঁ। তাৰপিছত এজনী এজনীকৈ মাছ দি দিলোঁ। ৰেডি হৈ গ'ল আমাৰ সৰিয়হ দিয়া মাছ।